মই আহিলোঁ উৰপদ বিল চাবলৈ আৰু আহি থাকোঁতে ভাইটিসকলে বাইকখন ৰখালে আৰু ক'লে পাৰ্কিঙত থৈ যাব লাগিব আৰু তাকে আমি 20 টকা দি পাৰ্কিঙত ধুনীয়াকৈ বাইকখন থৈ দিলোঁ আৰু ভাইটিসকলক সুধিলোঁ কিয় যাব নিদিয়ে। সিহঁতে মোক ক'লে ইয়াতে মিটিং হৈ আছে, ডাঙৰ মানুহ আহিছে আৰু আমাৰ গাৰোসকলৰ মিটিং হৈ আছে, সেয়ে ভাবিছোঁ অলপমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাম বুলি। সঁচাকৈ বহুত ভাল লাগিল, মানুহো বহুত হৈছে আৰু এই গাঁওখনৰ নাম হৈছে চামাগুৰি আৰু মই যাই আছোঁ উৰপদ বিলত দেই। সঁচাকৈ এয়া দেখিছা নহয় চামাগুৰি গাঁওখন, বহুত ভাল লাগিলে আৰু আপোনালোকে আহিব। আৰু ইয়াতে লেখা আছে ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ, ৱানগলা লেখা আছে উৰপদ বিল ফেষ্টিভেল। আৰু ময়ো ইমান মুখত নাহে তথাপি ক'লোঁ সঁচাকৈ চাওক আজি বহুত মানুহ আহিছে আৰু বহুত ভাল লাগিছে। আপোনালোকে আহিব, যিসকলে অহা নাই তেওঁলোকক কৈছোঁ। আৰু ইয়াতে ডাঙৰ ডাঙৰ মানুহ আহিছে, সিহঁতে ধুনীয়াকৈ নাৱত উঠি ঘূৰি ঘূৰি ফুৰিছে, ফুলো আছে, বহুত ভাল লাগিছে। আজিলৈ ইমানে, সকলোকে বাই বাই।